নমস্কাৰ সকলোকে স্বাগতম অন্য এটা ভিডিঅ'লৈ তো ফাইনেলি আজি যাবলৈ ওলাইছোঁ ছয়গাঁও দুৰ্গা পূজা চাব তো ছয়গাঁও যিহেতুকে এইবছৰ তো অন্ধেৰিৰ দৰে এইবছৰো 70 ফুট ওখৰ এটি যি সিংহৰ মূৰ্তি বনাইছে তো সিংহৰ যি গেট বনাইছে তো আপোনাক সেয়া দেখাবলৈ যাবলৈ আহিছোঁ তো যদি মোৰ নতুন বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাব তো অকচোন আমি একদম এতিয়া বৰ্তমান তো গাঁও পা ধোৱা নাই গাঁও পা ধোৱা আপোনাক লগ পাইছোঁ তো একদম ছয়গাঁৱত যা লগ পাইছোঁ আপোনাক পূজাত যা লগ পাইছোঁ তো লেটছ গো দুর্গার আগমনে উল্লাস লাখ 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 মানুহ মাত্ৰ মানুহ আপোনালোকে জহাই চাই নিশ্চয় দেখিছে মানুহ তো ইয়াত কোনো একদম থিয়া দি থাকিব একদম পাৰ্চনৰ জাগা নাই পুৰা একদম মানুহ একদম এনেকুৱা ধামাকা মানুহ হৈছে না দুৰ্গা পূজাত তো আপোনাক কি কয় তো আপোনালোকে গোটেইখিনি ভিডিঅ' চাওক লাষ্টত একদম মজা আছে তো খানি যিটোকে এনতে পুৰা লাষ্টৰ পিনে চাওঁ আপোনালোকে একদম ধামাকা হ'ব গৈছে ভিডিঅ'টো মহামারী মুছে যাবে এতিয়া আপোনালোক দেখুৱাম তো সন্ধিয়াৰ কিছু দৃশ্য ছয়গাঁও দুৰ্গা পূজা তো ইয়াৰ পিছত আপোনালোক দেখুৱাম তো প্ৰায় 9টা 10টা বজাৰ কিমান ভক্তবান ৰাইজ আহিছিল নিশ্চয় দেখিছে এয়া মূল প্ৰতিমাখন হ'লে তো ইয়াতে ছাইডত প্ৰসাদ বিতৰণ কৰি আছে নিশ্চয় দেখিছে তো প্ৰসাদ আৰু ভোগ ইয়াতে বিতৰণ কৰি আছে তো পিছেদি ভোগ খুৱাই আছে তো আপোনাৰ ভোগো খাব পাৰিব তাত তো আকচোন আপোনাক মেইন প্ৰতিমাখন কিছু আপোনাক দুখন নিশ্চয় দেখিছে সুন্দৰভাৱে ইয়াতে ৰাখিছে তো যিদিকে অহাকালিৰ পৰা পূজা ভাঙিব তো আকচোন বাৰু আমি ভিডিঅ'টো এণ্টলৈ চাই থাকোঁ সো গাইজ ৰাতি নিশ্চয় দেখিছে আপোনালোকে পুৰা হাজাৰ মানুহ তো ইয়াতে ৰাঙি নিচিঙা শাৰী হৈছে নিশ্চয় দেখিছে ইয়াত মানুহ এজন থিয়া দি থাকিব নোৱাৰে এনেকুৱা মানুহ তো ৰাতি তো আপোনালোক ৰাতিৰ সম্পূৰ্ণ সেই দৃশ্য দেখাবলৈ চেষ্টা কৰিম তো নিশ্চয় দেখিছে কিমান মানুহ আছে ইয়াতে আপোনালোকে নিশ্চয় দেখিব পাইছে তো অকচোন পিছচাৰি নিশ্চয় দেখিছে ইয়াত সুন্দৰভাৱে পাৰ্কৰ নিচিনা তো ইয়াত বহিবৰ কাৰণে জিৰণিৰ কথা বনাই থৈ দিছে তো চাটা বহুত কিবা কিবি ধৰিছে তো আপোনালোক একদম এণ্টলৈ ভিডিঅ'টো আপোনালোকে গোটেই চাই দিয়ক আকৌ মজা লাগিব ভিডিঅ'টো অকচোন একদম চ' গাইজ বাইকখন আছিল ৰাস্তাত তো বাইকখন অলপ চাইড কৰি আগপিনে থবলৈ গ'লোঁ তো বাইকখন থৈ কিনে আপোনালোকৰ মেইন মণ্ডপৰ ভিতৰত যাম তো আকচোন বাইকখন চাইড কৰি থওঁ নিশ্চয় দেখিছে বাইকখন ইপিনে আছিল তো মেইন মণ্ডপৰ আগতে আছে তো অলপ আগপিনে আমি থৈ কিনে আপোনালোকক লগ পাই আছোঁ ভিতৰত পুনৰ বাহিৰত আহি গ'লোঁ তো ভিতৰত থাকিব নোৱাৰিলোঁ তো বিৰাট মানুহ পুৰা মানুহ নিশ্চয় দেখিছে পুৰা আপোনাৰ আৰু বাহিৰৰ পৰা আপোনাৰ গোটেইখিনি দৃশ্য দেখাবলৈ চেষ্টা কৰিম তো কিমান মানুহ আহিছে আপোনাৰ নিশ্চয় দেখিব পাইছে তো আপোনালোক ইয়াৰ একদম মানে সম্পূৰ্ণ সেই দৃশ্য দেখোন নিশ্চয় দেখিছে পুৰা একদম মানুহ একদম তো ইয়াৰ বিষ্ণুদা আছে নিশ্চয় দেখিছে কাষত তো বিষ্ণুদা চেনেলটো যিদিকে আগৰ চেনেলটো নাই নতুন চেনেলটোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে তো আপোনাৰ যাওক চাওক তো মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী সো গাইজ মোৰ বোলে ছাবস্ক্ৰাইবাৰ এজন লগ পাই গ'লোঁ তো তেখেতৰ অলপ কথা পাতি ল'লোঁ তো আপোনালোকে চাওকচোন তো কথাখিনি তো মুছে যাবে আখের পিঠে পড়লো কাটি পূজা হোক জমজমাটি সো গাইজ সেইখিনিতে আমি কি কথা পাতি গৈছোঁ ৰেকৰ্ডিংখিনি নহয় তো বহুত যিহেতুকে চাউণ্ড হৈ আছে তো লাষ্টত অলপ আছে আৰু আপোনালোকে দোকানতো সেইখিনি চাওক তো কি কথা পাতিলোঁ তো আছোঁ আমি ভিডিঅ'খিনি চাওঁ সেইখিনি গ'ল তো আকৌ আমাৰ ভিতৰত যাই নিশ্চয় দেখিছে ইয়াতে নৃত্য চলিছে তো ৰাভা নৃত্য চলিছে তো আপোনাক আজি দেখুৱাম তো ৰাভা নৃত্যৰ পিছে যি বাজনা সংগীত শিল্পীসকল থাকে তেখেতসকলৰ লগত দেখাবলৈ চেষ্টা কৰিম তো অকচোন আমি নৃত্যৰ মাজলৈ যাম বাৰু এতিয়া
সো গাইস ফাইনালি আমি ঘৰত যাব লাগলো তো বহুত দেৰি হ'ল তো আপোনাৰ কোনো এটা নতুন ভিডিঅ' লগ পাম বুলি আজি এই ভিডিঅ'টোত প্ৰতিশ্ৰুতি দিলোঁ তো পূজাৰ নতুন নতুন ভিডিঅ' আহি আছে তো আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া নতুন নতুন ভিডিঅ' আহা আপোনাৰ তাৰ আগত যাব তো বাই বাই হেপী জাৰ্নি হেপী পূজা বাই সাজে সেজেছে আকাশ